हेलो बंधुসকল আজি মই উপস্থিত আছো ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত আপোনালোকে মোৰ পিছফালে গেটখন দেখি হয়তো অনুমান কৰিব পাৰিছে যেহেতু সমাগত ভাদমাহ এই ভাদমাহৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত গতিকে নামঘৰৰ যি সমিতি পৰিচালনা সমিতি কৰ্ণধাৰ সমিতিয়ে কেনেদৰে প্ৰস্তুতি চলাইছে বা নামঘৰটো কেনেদৰে সজাই পৰাই তুলিছে তাক আমি আজি দেখুৱাবলৈ চেষ্টা কৰিম অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উল্লেখযোগ্য ধৰ্মীয় স্থানসমূহৰ ভিতৰত অন্যতম এই শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ আমি আঠখেলীয়া নামঘৰৰ ইতিহাসৰ কথা এই ভিডিঅ'টোত নকওঁ মাত্ৰ অসমীয়া চলিত বৰ্ষৰ সমাগত ভাদমাহ উপলক্ষে আঠখেলীয়া নামঘৰত কেনেধৰণে সাজু হৈছে তাৰে কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আগৰ বছৰসমূহৰ দৰে এইবাৰো নামঘৰটো সুন্দৰকৈ ৰং কৰি চাফ চিকুণ কৰি তুলিছে একেবাৰে দেখিলেই ভাল লগা হৈ পৰিছে নামঘৰৰ চৌপাশ দূৰ দূৰণিৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজে এই স্থানতে চাকি জ্বলাই অদৃশ্যজনৰ চৰণত আশীৰ্বাদ বিচাৰে নামঘৰটোৰ সন্মুখতে এনেদৰে দেখিবলৈ পোৱা গ'ল কেইখাৰিমান সুন্দৰ বাক্য জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো লোক আহি এই নামঘৰত অদৃশ্যজনৰ চৰণত সেৱা লয় আহিব লগা ভাদ মাহৰ প্ৰতিটো দিনত 1 লাখ ভক্তক আদৰিবলৈ সাজু হৈছে নামঘৰৰ সমিতি এইবাৰ পুৱাৰ পৰা নিশালৈকে 4 প্ৰসং অনুষ্ঠিত হোৱাৰ লগতে নামঘৰৰ গৃহ নিশা 10 বজা পৰ্যন্ত খোলা থাকিব বুলি সমিতিয়ে আমাক জানিবলৈ দিছে উল্লেখযোগ্য যে নামঘৰৰ চৌহদতে আছে এটা আটকধুনীয়া পুখুৰী এবাৰ নামঘৰৰ সমিতিয়ে পুখুৰীটো খুব সুন্দৰ ৰূপত সজাই তোলা দেখিবলৈ পোৱা গৈছে গতিকে এই ভাদ মাহৰ প্ৰাক্ষণত সকলোৰে জনাইছোঁ আন্তৰিক সেৱা নামঘৰৰ সকলো প্ৰান্তৰ পৰা সকলো ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু খুব সুন্দৰ ৰূপত নামঘৰটো এনেদৰে সজাই তোলা হৈছে মই মোৰ পিছফালে আছে আপোনালোকক দেখুৱাইছোঁ পুনৰ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সকলো সেৱকক এবাৰ আমন্ত্ৰণ জনাইছে নামঘৰৰ যি সমিতি আছে তেওঁলোকে আৰু সকলো সেৱকৰ যাতে কোনো ধৰণৰ সমস্যা নহয় বা বিভিন্ন প্ৰান্তৰ পৰা আহিব লগা ভক্তপ্ৰাণ ৰাইজৰ যাতে কোনো ধৰণৰ সমস্যা নহয় তাৰ বাবে আঠখেলীয়া নামঘৰৰ এই সমিতিয়ে সকলো প্ৰকাৰে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে আৰু তেওঁলোকৰ থকা খোৱা চাকি জ্বলোৱা স্থান নামঘৰৰ চৌহদ সকলো আটক ধুনীয়া কৰি ৰাখিছে আৰু এইবাৰো পবিত্ৰ ভাদ মাহৰ যি মাজোৰা নাম মহোৎসৱ সফলভাৱে যাতে সম্পন্ন হয় তাকে সমিতিয়ে আশা কৰিছে গতিকে ভিডিঅ'টো মই এইখিনিতে সামৰিম আৰু যদি আঠখেলীয়া নামঘৰৰ আজিৰ এই ভিডিঅ'টো আপোনালোকে ভাল পালে তেনেহ'লে মোৰ ইউটিউব চেনেল যি নিউজ ষ্টেচন আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে লাইক আৰু ফ'ল' কৰিব গতিকে আপোনালোকৰ এই আশীৰ্বাদে মোকো আগন্তুক দিনত ভাল ভিডিঅ' বনাই যাবলৈ উৎসাহিত কৰিব ধন্যবাদ